এইজন আৰক্ষী বিষয়াক চাওকচোন হাতত এটা পিস্তল ইউনিফৰ্ম পৰিহিত আৰক্ষীৰ এগৰাকী উপপৰিদৰ্শক কিন্তু আৰক্ষী বিষয়াজনে বাৰে বাৰে হাতজোৰ কৰি ক্ষমা বিচাৰিছে চাওক দৃশ্য চাৰিওফালে মানুহ মাজত আৰক্ষী বিষয়াজন বাৰে বাৰে হাতজোৰ কৰি ক্ষমা বিচাৰিছে আৰক্ষী বিষয়াজনে আচলতে হৈছে কি ৰব সকলো কৈ আছো তাৰ বাবে আপুনি চাই থাকক আমাৰ এই বিশেষ প্ৰতিবেদনটো এইগৰাকী আচলতে ভুৱা আৰক্ষী নাম হিমাংশু কলিতা ঘৰ তেজপুৰত হিমাংশু কলিতাই অনলাইন যোগে কিনিছিল এযোৰ আৰক্ষী বিষয়াৰ পোছাক লগতে অনলাইন যোগে অৰ্ডাৰ কৰিছিল এটা পুতলা পিস্তল উপপৰিদৰ্শকৰ ইউনিফৰ্মত পুতলা পিস্তলসহ আটক হৈছে যুৱকজন আন এজন যুৱকক দিছিল চাকৰিৰ প্ৰলোভনো হয় আপোনাৰ চাগৈ পাজুল লাগিছে আচলতে হৈছে নেকি সকলোবোৰ কৈ আছো ধৈৰ্য ধৰক নৱম শ্ৰেণীৰ ছাত্ৰ হিমাংশুৱে অনলাইন যোগে অৰ্ডাৰ কৰিছিল এযোৰ আৰক্ষী বিষয়াৰ পোছাক লগতে হিমাংশুৱে পুতলা পিস্তল এটাও অৰ্ডাৰ কৰিছিল আজি কেইবাদিনো ধৰি অনাই বনাই ঘূৰি ফুৰিছিল এই আৰক্ষী বিষয়াৰ পোছাকযোৰ পিন্ধি তাৰ পাছতেই ৰাইজৰ সন্দেহ উপজিছিল যুৱকজনৰ ওপৰত ৰাইজৰ হাতত ধৰা পৰিল হিমাংশু কলিতা নামৰ যুৱকজন যে আচলতে হিমাংশু কলিতা এজন সঁচা আৰক্ষী বিষয়া নহয় তাৰ পাছৰ দৃশ্য এয়া মানুহ হলেতো কাম কৰিছে যাওকচোন কি বিলাক মাতক তাৰ ঘৰত খবৰ দিয়ক এনেদৰে ঘেৰি ধৰিছে যুৱকজনক বহুজনে প্ৰশ্নও কৰিছে যুৱকজনে ভয়তে থতমত খাইছে অকল এয়াই নহয় হিমাংশু কলিতাই নিজকে ষ্টাফ ইন্সপেক্টৰ বুলি চিনাকি দি আন এজন যুৱকক চাকৰিৰ প্ৰলোভনো দিছিল যুৱকজনৰ নাম হৈছে ভাস্কৰ বৰুৱা আৰক্ষী চকীত চাকৰি দিম বুলি মাতিছিল ভাস্কৰ বৰুৱা শুনক ভুক্তভোগী ভাস্কৰ বৰুৱাৰ মুখেৰে মই মানে কামত থাকোঁ এই মকমত থাকোঁ দেই তাৰপিছত ঘপকৈ ফোন কৰিলে মোক ভাস্কৰ হেৰি মই ডিষ্ট্ৰিক্টৰ ভিতৰত অফিচাৰ পালোঁ বুলি কৈছে পুলিচ অফিচাৰ অঁ আগৰ মানে চিনাকি আৰু ইউটিউবৰ ফালৰ পৰা ইয়াও মানে সৰু মোৰ কিবা ইউটিউব চেনেল এটা আছিলে আৰু মোৰ মানে গান চান বনাও নাই এনেকৈ মানে চিনাকি আৰু দেই মোক গাত দুটা লাগে গৈছে আমাৰ এইফালৰ পৰাই মানে এটা আছে কৈছে হায়াৰ ছেকেণ্ডেৰী পঢ়া তাৰপিছত আৰু এটা লাগে মোক কৈছোঁ ইমান মই পঢ়া নহয় মোৰ টেনলৈকে বুলি কৈছোঁ দেই হ'ব একো নাই বুলিছে তাৰপিছত ফটোকপি খুজিলে ফটোতে আৰুতো আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিবলৈ মই দি দিলোঁ হোৱাটছএপত তাৰপিছত মোলৈ এডোখৰ পঠালে তাৰ আকৌ গধূলিকৈ ফোন কৰিছে মানে তই আহিব লাগিব শনিবাৰ আহিব লাগিব কৈছে আজি আহি দে কামৰ পৰা তাৰপৰা মই কালি আহিলোঁ কালি আহি পিনি আকৌ ৰাতিকৈ ৰাতিপুৱা উঠি আজি আহিছিলোঁ আৰু আজি 10টা বজাত সদৰ থানাত আহি উপস্থিত হ'ব ক'লে সদৰ থানা মই সেইকাৰণে বিচাৰ কৰিলোঁ দে আহিলোঁ দে মই অকলে মাতিছিলে মানে অকলে ভয় লাগিলে নাই দেউতাকে আৰু জেঠুকে লৈ আহিলোঁ তাৰপিছত সদৰ থানাত যে আহি পিনে 10টা বজাত মই মানে টেবুলতে বহি থাকিম মই প্ৰথম টেবুলখনতে থাকিম কৈছে থাকিম বুলি ক'লে বহি থাকিলে তাতে মই ড্ৰেছ চিলোৱা হৈ গ'ল তাৰপিছত তাতে জোতা চোতা চব মই পিন্ধাই দিম আমাৰ মানুহখিনিক কোৱা আছে বুলি কৈছে তাৰপৰা সেনেকৈ আহিলোঁ আৰু তাৰপিছত আহি এতিয়া ৰাতিপুৱা মিছন চাৰিআলি ইয়াত লগ ফোন কৰিলে মোলৈ সি আহিলে মই আহিব ক'লোঁ তাৰপিছত হোটেলৰ মুখতে আৰু লগ পালোঁ তাৰপৰা বোলক যাওঁ বুলি ক'লে হ'লে সি নাযায় মানে সিহঁতৰ ঘৰলৈ অঁ নাযায় মানে সি এতিয়া পুলিচ ড্ৰেছত অঁ পূৰা ড্ৰেছত আছে মানে খাকী ড্ৰেছ পিন্ধাইছোঁ বুলি কৈছে কোন যাম বুলি কৈছে খাকী ড্ৰেছ পিন্ধাইছোঁ বুলি কৈছে মই তাৰপিছত ভয় লাগিলে গ'লোঁ নাই অফিচাৰ বুলি কৈছে আৰু সন্মান কৰিছোঁ ছাৰ বুলি তো সেয়া যাওঁ বুলি কৈছে সদৰ থানালৈ যাওঁ বুলি কৈছে তাৰপৰা নাযায় মানে ইফালে ঘৰলৈ যাওঁ বুলি কৈছে ঘৰৰ পৰা আহোঁগৈ বোলা বুলি কৈছে তাৰপিছত আৰু যেতিয়াই ধৰিলে তাৰপৰা মানুহখিনি কৰিলে নাই যাক তাক তাৰপিছত থানালৈ জনাই দিলে শুনিলেনে তাৰ পাছতেই মিছন চাৰিআলিত ৰাইজে কৰায়ত্ব কৰি হিমাংশু কলিতাক চমজাই দিয়ে আৰক্ষীক আজি ৰাতিপুৱা আমাৰ মিছন চাৰিআলিৰ পৰা এটা সংবাদ পাওঁ যে এজন ভুৱা আৰক্ষী উপ পৰিদৰ্শকে চৰাইদেউ জিলাৰ পৰা 3জন যুৱকক মাতিছিল চাকৰি দিয়া প্ৰলোভন দিবলৈ আমি যাওঁ আমি গৈ শ্ৰী হিমাংশু কলিতা দেউতাকৰ নাম ৰাজেন কলিতা 2 নম্বৰ কলিতা গাঁও তেখেতক কায়ত্ব কৰোঁ পিছত সোধপোছ কৰি জানিব পাৰোঁ যে চৰাইদেউ জিলাৰ বৰহাট অন্তৰ্গত নাহৰ পুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱাক তেখেতৰ মোবাইল ফোনেদি চিনাকি হয় আৰু তেখেতক হিমাংশু কলিতাই পুলিচৰ সাব ইন্সপেক্টৰ পাইছে আৰু তেখেতক 2জন গাৰ্ড লাগে
সেই ভাস্কৰ কলিতাক বৰুৱাক মাতি আনি ভাস্কৰ বৰুৱা ইয়াত কথা পাতি থাকোঁতে আমাৰো সন্দেহ হয়, আমি খবৰ পাওঁ, গোপনীয় সূত্ৰত জানিব পাৰি, তেখেতক কাৰায়ত্ব কৰোঁ আৰু থানালৈ ৰাইজে সহযোগ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হয়, কিয় হিমাংশু কলিতাই এনেদৰে আৰক্ষীৰ পোছাকত অনাই বনাই ঘূৰি ফুৰিছে, তাতো আকৌ হাতত এটা নকল পিষ্টল লৈ। আচলতে কথাটোনো কি? মোৰ আৰক্ষীত চাকৰি কৰিব মন, মোৰ আৰক্ষী হ'বলৈ মন। সেইবাবে অনলাইন যোগে অৰ্ডাৰ কৰিছিলোঁ আৰক্ষীৰ পোছাকযোৰ। অনলাইনৰ পৰা মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ, মোক এটা আৰক্ষীৰ চাকৰি দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই ক'ম, মোক যাতে চাকৰি এটা প্ৰদান কৰে। হয়, মই দেশৰ সেৱা কৰিম। কি কৰিবা আৰক্ষী বিষয়া হৈ? আৰু দেশৰ সেৱা কৰিম, দেশ মাতৃক সেৱা কৰিম। মই পোছাকযোৰ পৰিধান কৰাটো ভুল হৈছে। চাকৰি নাপাওঁতে ড্ৰেছ লগালা, সেইটো মোৰ অপৰাধ হ'ল বুলি মই নিজেই মানি লৈছোঁ। কিয় মাতিছিলা? এওঁ কিবা কাম দিম বুলি মাতিছিলোঁ ক'ত? থানাতে। থানাতে দিম বুলি মাতিছিলোঁ। মই ভাবিছিলোঁ অহাৰ পিছত বোলো বুজাই মেলি মই বোলো কিবা বেলেগ কামত নিয়োজিত কৰি পেলাই দুয়োটাই কিবা কোম্পানী কাম কৰিম বুলি ভাবিছিলোঁ আৰু এনেই। শুনিলেনে? এনেদৰে যুৱকজনে সকলোবোৰ কথা স্বীকাৰ কৰিলে। এতিয়া আপুনি যিহেতু যুৱকজনৰ কথাখিনি শুনিলে, আপুনি কি ক'ব কওকচোন? তেওঁ নিজে স্বীকাৰ কৰিছে যে আৰক্ষীৰ পোছাকযোৰ পিন্ধাটো মোৰ ভুল হৈছে। মই 4,000 টকা ভৰি আৰক্ষীৰ পোছাকযোৰ আৰু নকল পিষ্টলটো অৰ্ডাৰ কৰিছিলোঁ। মোৰ আৰক্ষী চকীত চাকৰি কৰিবলৈ বৰ মন, গতিকে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে যুৱকজনে যে এটা আৰক্ষীত চাকৰি দিয়ক। বৰ্তমান সামাজিক মাধ্যমত এই যুৱকজনক লৈ চৰ্চা অব্যাহত আছে। তেজপুৰৰ পৰা পংকজ, অসম লাইভ 24।